এটাই শ্মশান য'ত গা ধুই মানুহ সোমায় সেইটো এটা অসমীয়া জাতিটোৰ কাৰণে ধিক্কাৰ কলংকিত জাতিৰ নিচিনা হলো আমি মোক ডেইলি ইমান মানুহে লগ পাব আহে মানে ৰাস্তাত ক'ত থিয় হ'লেও মানুহখিনি দৌৰি আহে কি কৰে দৌৰি মানে এটাই মানে কিছুমানে কয় পাহাৰদা জুবিন দাক লগ নাপাওঁ জুবিন দাক চুই পোৱা নাই আপোনাকে চুই চাওঁ জুবিন দাক চোৱা যেন লাগে আৰু বিশেষকৈ বয়সস্থ মানুহবোৰ বিশেষকৈ মাইকী মানুহসকল মহিলাসকল ইমান কান্দে গালখন চুই টিল ডেট তুমি ইণ্টাৰভিউ লৈ থকালৈকে মই নাজানো বা আমাৰ বেণ্ডৰ কোনো নাজানে জুবিন গাৰ্গে কিমান টকাত শ্ব' কৰে জুবিনে 3 বছৰমানৰ পৰাই হিচাপ লৈ আছে যে মোৰ হিচাপটো দে আছে জুবিন দা আপোনাৰ পইচা ক'ত আজি আমি জুবিন দাৰ কথা পাতি আছোঁ জুবিন ক্ষেত্ৰৰ কথা পাতি আছোঁ আৰু জুবিন দাক অন্তৰেৰে যি জুবিন গাৰ্গৰ ন্যায় বিচাৰি এতিয়া নিজৰ যাত্ৰা অব্যাহত ৰাখিছে জুবিন গাৰ্গক জীয়াই ৰাখিবৰ বাবে যি যন্ত্ৰ বেণ্ড ফৰ্ম কৰিছে তাৰ অন্যতম পাৰ্থদা আমাৰ সৈতে আছে পাৰ্থদা মানুহৰ ওচৰলৈ গ'লে এতিয়া আপোনালোকৰ ওচৰত যেন জুবিনক পায় জুবিন দাক যেন আপোনালোকৰ ওচৰত পায় তেনেকুৱা অভিজ্ঞতা চাগে হৈছে একচুৱেলি সাংঘাতিক হৈছে তাৰমানে মানে এভৰিডে বুলি ক'ব পাৰি প্ৰত্যেক দিনা আৰু সেইটো কাৰণে এনেকুৱা হৈছে যেন আমাৰ একচুৱেলি বেছি দায়িত্ব বেছি প্ৰেছাৰ হৈছে তাৰমানে এটা কিছুমান প্ৰেছাৰ এটা লিমিটৰ পৰা মানুহৰ এতিয়া তাৰমানে মানুহখিনিৰ যিটো আৱেগ বা মানুহখিনিয়ে যিটো হেৰালে ন এইটো বস্তু মানে এতিয়া মানুহখিনিৰ মাজত যেতিয়া আমি সোমাই আছোঁ এভৰিডে প্ৰতিদিনাতো গৈ থাকোঁ প্ৰতিদিনা কৰি থাকোঁ মানুহ লগ পাই আছোঁ বা মোক ডেইলি ইমান মানুহে লগ পাব আহে মানে ৰাস্তাত ক'ত থিয় হ'লেও মানুহখিনি দৌৰি আহে কি কৰে দৌৰি মানে এটাই মানে কিছুমানে কয় পাহাৰদা জুবিন দাক লগ নাপাওঁ জুবিন দাক চুই পোৱা নাই আপোনাকে চুই চাওঁ জুবিন দাক চোৱা যেন লাগে আৰু বিশেষকৈ বয়সস্থ মানুহবোৰ বিশেষকৈ মাইকী মানুহসকল মহিলাসকল ইমান কান্দে গালখন চুই তাৰমানে সেইবোৰ দেখি থাকিলে মানে এনেকুৱা লাগে যেন আমি কি কৰি আছোঁ নিজকে মোৰ ধিক্কাৰ লাগে যে সেনেকুৱা এজন মানুহক আজি 9টা মাহে আমি ন্যায় দিব পৰা নাই চ' চামটাইমছ আই ফিল গিল্টি এজ এ ফ্ৰেণ্ড অফ জুবিন গাৰ্গ মই জুবিনৰ বন্ধুৰ পৰা নিজৰ গিল্টি হয় যে যিটো মানুহে জীৱনটো অসমকে ইমান ছেক্ৰিফাইচ কৰিলে মোৰ অসম মোৰ মানুহ আমি কি কৰিছোঁ আমিতো একো কৰিব পৰা নাই ন আমি ক'বহে পাৰিছোঁ মুখেদি কিন্তু ৰিয়েলিটিটো একো হোৱা নাই ৰিয়েলিটি এতিয়া এনেকুৱা হৈছে উল্টা দেখোন জুবিনৰ হত্যাকাৰী বচোৱাৰ দেখোন বেছি জোৰটো চলিছে তাৰমানে আৰু জোৰটো কোনে দিছে অসমত জন্ম হোৱা অসমীয়া উকিলসকলে চ' সেইটো এটা অসমীয়া জাতিটোৰ কাৰণে ধিক্কাৰ এইটো কলংকিত জাতিৰ নিচিনা হ'লোঁ আমি তাৰমানে এফালে আমি ঈশ্বৰ পুত্ৰ কৈ আছোঁ আৰু এটা বস্তু আপোনালোকে চিন্তা কৰিব মানুহ এজন কেনেকুৱা মই এটা ডিফাৰেঞ্চ কৈ আছোঁ আমি যেতিয়া শ্মশানলৈ যাওঁ শ্মশানৰ পৰা ওলাই আহি গা ধুওঁ সৰুতে মাহঁতে শিকাইছে কাপোৰ কানি ধুই দিওঁ নিমপাত খুৱাই দিয়ে জুই জ্বলাই সেকি দিয়ে এটাই শ্মশান য'ত গা ধুই মানুহ সোমাই আছে জুবিন ক্ষেত্ৰ সেইটো হোৱা নাছিল তাৰমানে জুবিন ক্ষেত্ৰত এগৰাকী মহিলা আজি লগ পালোঁ কৈছে মোৰ স্বামীৰ যেতিয়া অফিচ বন্ধ থাকে ইয়ালৈ আহোঁ আৰু চাৰিওফালে মই ঘূৰি ফুৰোঁ ক'ৰবাত জুবিন দাই মাতে নেকি একজেক্টলি আৰু তাকে মই কৈছোঁ চোৱা ডিফাৰেঞ্চটো মানে শ্মশানৰ পৰা ওলাই যিখিনি আমি পবিত্ৰ হ'ব গা ধুব লাগে সেই জুবিন ক্ষেত্ৰটো একচুৱেলি চাব গ'লে জুবিন ক্ষেত্ৰ কিন্তু এখন শ্মশান এইটো আল্টিমেটলি জুবিনৰ লাষ্ট ৰাইডটো তাত কৰিছোঁ তাত কিন্তু মানুহে কয় জুবিনৰ মই দেখা পাওঁ ল'ৰাবোৰে কয় সৰু সুৰা পাহাৰদা জুবিন তাত যাম আজি জুবিন দাদা বুলি কয় দেই জুবিন দাৰ তাত যাম মানে জুবিন দা আছে জুবিন দা আছে জুবিন দাৰ তাত যাম কেতিয়াও মই কোনো এটা য়ং জেনেৰেশ্যনৰ মুখত বা মই ডাঙৰ সৰু বৃদ্ধ 80 বছৰীয়া মানুহ পাইছোঁ কোনো কোৱা নাই যে অমুক জুবিন দা আমাৰ জুবিন দাৰ তাত যাম চ' সেই তাত যাওঁতে তেতিয়া কিন্তু 2-3টা কয় মই কিন্তু ভিতৰত নোসোমাতে মই গা ধোৱা নাই চোৱা মানে এইচব বস্তু শুনা পালে কেনেকুৱা লাগে যেন সাধু কথা যেন লাগে কিন্তু সিটো ভাবি কোৱা নাই তাৰ মুখৰ পৰা ওলাইছে যে মই কিন্তু ভিতৰত নোসোমা দেই কাৰণ মই গা ধোৱা নাই চি দ্য ডিফাৰেঞ্চ আৰু সেই ডিফাৰেঞ্চ হোৱা বস্তু এটা এনেই নহয়তো আৰু চবতকৈ আচৰিত লাগে মই তাত গৈ চবতকৈ ভাল লাগে মই আই ফিল ভেৰি মানে ইম'চনেল মইতো প্ৰায় যাওঁ আৰু ৰাতি বিশেষকৈ দেৰিকৈ যাওঁ দিনত বহুত মানুহ থাকে বা দুপৰীয়া গ'লেও তাত হ'লেও এনেকৈ ফটকৈ যাওঁ ফটকৈ আহোঁ আৰু বেছিভাগ পাৰিলে এভইড কৰোঁ কাৰণ মানুহখিনি বহুত থাকে মামাক দেখা পালে আকৌ আৱেগিক হয় বহুত কথা কিন্তু তাতে চবতকৈ আচৰিত পালোঁ মই যিমান দিন গৈছোঁ মই কিন্তু 60% মই মুছলিম মানুহ দেখিছোঁ মানে জুবিনৰ যিটো জাতি ভেটি ধৰ্ম আৰু এনেকুৱা দেখিছোঁ বাছ লৈ আহিছে তেওঁলোকে তাত বহি দোৱা কৰি আছে জুবিনৰ কাৰণে ইমান ভাল পায় তেতিয়া তুমি চিন্তা কৰা সেই মানুহজন ঈশ্বৰ পুত্ৰ বুলি নক'বনে মানুহে
চ' তাকোতো শিকাই দিয়া নাই, সেই মানুহটোকতো আমি কোৱা নাই। আৰু এটা কথা গম পাইছোঁ নে, জুবিন আমি বহি থাকোঁ ন, সৰু ল'ৰা যাৰ মাত ফুটা নাই, মাতেই ফুটা নাই, ধৰা দুটা মাতেই ক'ব, সিও কিন্তু ফটোখন চাই মামা মামা সেইটো জুবিন মামা। মানে আৰু কি জানা, মায়াবিনী। তাৰমানে জুবিনে প্ৰত্যেকটো মাত ফুটা ল'ৰাক গান গাব শিকাই থৈ গ'ল। অৰ্থাৎ দীৰ্ঘ সময় জুবিনক ঘনিষ্ঠভাৱে পালে আৰু আপোনালোকে ইমান ওচৰৰ পৰা পালে, ওচৰত থাকিও কিন্তু আপোনালোক বেছি কাষ নাচাপিল, নাই। যিসকল দূৰত আছিল বেছি কাষ চাপি তাৰমানে শেষেই কৰি পেলালে। একচুৱেলি মই কি জানা, মোৰ সদায় জুবিনৰ, মইতো জুবিনত বহুত লেট বজাইছোঁ, যদিও জুবিন মোৰ মেবি 32-33 ইয়াৰ্ছ ফ্ৰেণ্ড। বম্বেতো এটা ৰুমত 10x10 ৰুম এটাত আছিলে একেলগে। মানে সি সদায় যেতিয়া কৈ আছিল পাৰ্থতৰ মূলত, মই তেতিয়া জুবিনৰ লগত সদায় সি মোক কৈছিল আগতে তই নবজাও কিয়, সি খুব দুখ কৰে নহয়। এদিন জুবলিকে গৈ কৈছে পাৰ্থৰ মূলত বজাব নোখোজে, তেতিয়া মই জুবিনক কৈছিলোঁ, আৰু জুবলিও তাক তেতিয়া বুজাইছিল পাৰ্থটো বেয়া পাই বজাব খোজা নাই। মই জুবিনক এটা কথা কৈছিলোঁ, জুবিন চা, আই নেভাৰ ৱান্ট টু মিক্স ফ্ৰেণ্ডশ্বিপ এণ্ড প্ৰফেশ্যন। মোৰ এইটো মানে মই কিছুমান বস্তু মোৰ খুব মই মানিছিলোঁ। জুবিনক কেতিয়াও ইউজ নকৰিলে নাই, মই কেতিয়াও সেইকাৰণে পিছত যেতিয়া সি এদিন মোক যেতিয়া মাতি লৈ গৈছিল প্ৰথম, যেতিয়া মই তাত মানে সি কৈছে তই আহিবিচোন, মোৰ তোৰ লগত কথা আছে, আৰু তেতিয়া মই তাক খালি ধেমালি কৰা, তোৰ তাত নাযাওঁ মই। সি কিয় নাহব মোৰ তাত, তোৰ এখন কুম্ভ মেলাহে হেৰাই থাকিম মই, ইমান মানুহ থাকে। আহিবি কালি কোনো নাথাকে। চ' তেতিয়া সি এষাৰ কথা কৈছিল, মানে সেইদিনা খাৰগুলিত আছিলোঁ ৰাতি, মই কৈছোঁ মই দেৰিকৈ যাম। তেতিয়া তাৰ চিকিউৰিটিখিনি থাকে দেই, তেতিয়া সি যে পুলিচ পাইছিল যে লগত, গেটত পুলিচ দুটা থিয় আছে। পাৰ্থ মই কি আজি দাদাই কাকো সোমাব দিয়া নাই, কৈছে পাৰ্থ আহিব, তাক আহিব দিয়ে। তাৰ জুবিনে জুই পৰাই বহি আছে, ঠাণ্ডা দিন, তাত বহি কথা পাতি আছোঁ নেচাৰেলি, তাৰ সেই বেলগছডালত কথা পাতি 3টা বাজিল, 3:30 বাজিল, বেলেগ কথা পাতি আছোঁ। মই তাক এনে শুনিলোঁ, তই যে মাতিছিলি কিয় মাতিছিলি? ঈশ্বৰ, আজি মই ক'ম তই শুনিবি, আৰু বেছি লজিক লেকচাৰ নামাৰিবি। মই হ'ব দে ক। সি কৈছে তেতিয়া, তই মই এটা বাতিৰ পানীৰ নিচিনা, আমাক কাটি পেলাই দুভাগ কৰিব নোৱাৰে। উই আৰ ৱাটাৰ ইন এ বাউল, কাটিব পাৰিবি? চ' আমাৰ ফ্ৰেণ্ডশ্বিপটো কাটিব নোৱাৰে। আই ৱান্ট ইউ ইন মাই বেণ্ড, তই মোৰ বেণ্ডত আহিব লাগিব। আই ৱান্ট ইউ এজ মাই বেণ্ড, মোৰ বেণ্ডটো চা। চ' তাক মানে সি এনেকুৱা ধৰণৰ কিছুমান কথা কৈ দিয়ে, তাক আনচাৰ দিবলৈ দিগদাৰ হৈ যায়। সি কৈছে আমি সদায় তেল, পানীৰ তলত থাকিব, আমি ওপৰতে থাকিম ওপৰত। সেইকাৰণে তই এই চব লজিক নকৰিবি, উই আৰ নট ফ্ৰেণ্ডছ, উই আৰ নট ব্ৰাদাৰ্ছ, উই আৰ ডিফাৰেণ্ট। চ' ডেটছ হাউ। আৰু সেইকাৰণে মই কি কৰিছোঁ, তোমালোকে দেখিবা বোধহয় কোনোদিনা ক'তো জুবিনৰ পিছফালে মই থিয় হৈ থকা, জুবিনৰ লগত ঘূৰি ফুৰা, ইণ্টাৰভিউ দিয়া, মোক ক'তো নেদেখিবা। বিকজ আই অলৱেজ মেইনটেইন দ্য ফ্ৰেণ্ডশ্বিপ। মোৰ কাৰণে ফ্ৰেণ্ডশ্বিপটোৱে মেইন বস্তু আছিল, তাৰ বাহিৰে মই জানিবও বিচৰা নাই, জানিব খোজাও নাছিলোঁ। বাট এইটোও নহয় যে আই নেভাৰ ৱাৰ্নড হিম, ইনডাইৰেক্টলি আই হেভ ৱাৰ্নড হিম মেনি এ টাইমছ। বাট কেতিয়াবা কি হয়, বেছি ৱাৰ্ন কৰাটো বিপদ, বেয়া হৈ যায়তো। কাৰণ চব মই এদিন লগ পাইছোঁ মাহত, বেয়াকেইটাই 24 ঘণ্টা লগত আছে। মই এটা কথা কৈ গুচি আহিম, তাৰ বেয়াকেইটাই তাক কনভিন্স কৰিবলৈ বেছি সময় পাইছে মোতকৈ। আৰু এটা মানুহক যিমানে যি কৈ থাকা, এজন যেতিয়া লগত থকা মানুহ এটাই তোষামোদ কৰি থাকিব। এনি টাইম যদি মই তোমাক কৈ থাকোঁ তোমাৰ ভাইটিটো বেয়া, তোমাৰ ভাইটিটো বেয়া, এদিনো তুমি ৰিয়েলাইজ কৰিবা সঁচাই বেয়া নেকি, পাৰ্থই মোক ডেইলি কিয় কৈ আছে। চ' মই সেই বস্তুটোত যাব খোজা নাই, বিকজ মোৰ কাৰণে সদায় ইম্পৰ্টেণ্ট ৱাজ মাই ফ্ৰেণ্ডশ্বিপ, তাৰপিছত বাকীখিনি আছিল। চ' আৰু মইতো সেইকাৰণে আগতেও কৈছোঁ, মই আজিলৈকে এতিয়াও ষ্টিল, আজিতো জুবিন 9 মাহে হ'ল, এতিয়াও আজিলৈকে টিল ডেট তুমি ইণ্টাৰভিউ লৈ থকালৈকে মই নাজানো, বা আমাৰ বেণ্ডৰ কোনো নাজানে জুবিন গাৰ্গে কিমান টকাত শ্ব' কৰে, আমি এতিয়াও নাজানো। কিন্তু আৰু মই বুলি নহয়, ইউ আস্ক ইচ এণ্ড এভৰি মেম্বাৰ অফ জুবিন গাৰ্গ, সেই পৰিয়ালটো যোন আছিল, কোনো ক'ব নোৱাৰে যে আজি এখন শ্ব' কিমান টকাত বুকিং হৈছে। যিকেইটাই ক'ব পাৰে এতিয়া জেলত আছে। য়েছ, একজেক্টলি। 100 গৰু খালে বাঘৰ মৰণ। 100 মই কিন্তু চাবা, মই আজি তোমাক কৈছোঁ, মই আজি লাষ্ট জুবিনৰ বিহুত আমি ডিব্ৰুগড় হোটেলত বহি আছিলোঁ। কিন্তু মই কিন্তু কথাই তেতিয়া এটা কৈছিলোঁ কিন্তু গোটেইখিনিক, মই চো এই দুটাৰ চাবি ডাঙৰ বিপদ আহি আছে। কিন্তু মই ভাবা নাছিলোঁ যে বিপদটোত ছেক্ৰিফাইচটো জুবিনৰ হ'ব বুলি, সেইটো সপোনতো ভাবা নাছিলোঁ। কিন্তু মই কৈছিলোঁ, কিন্তু চাবা যি দুটা জেলত আছে সিহঁতৰ ডাঙৰ বিপদ আহিব বুলি মই একদম আগতেই কৈছোঁ, মই চাবি এইকেইটা এনেকুৱাকৈ পাকত ফচিব, সিহঁতে পানী নখচৰা অৱস্থা হ'ব। আই ছেড দিছ লাইন। কিমান দিন আগত কৈছিল? এই লাষ্ট বিহুত, জুবিন যেতিয়া থকা বিহুত। তেতিয়া বাকীসকলে কি কৈছিল? চবেইতো গমেই পাইছে কথাটো কিয় কৈছোঁ, আৰু তেতিয়া চবেই গম পাই আছিল কি কৈ আছে, কিন্তু কোনো ক'ব নাযায়। এইটো কিয় ক'ব যাব, কৈ মানে যি বিপদ আছা,
তুমি যদি কৈ দিয়া তোমাক বেয়া কৰি পেলাব জুবিনৰ লগত সেই সিহঁতৰ কেপাচিটিটোৰ কাৰণে সিহঁতে এনি টাইম এনেকৈ ৰাখেতো জুবিনক তুমি আৰু চা জুবিনে যদিনা মই কথা ক'লে যোনদিনা জুবিনৰ জোনালী ঘৰত এই যে ইলেক্ট্ৰনিক গেটখন লগাই দিলে তাৰ দুদিনমানৰ পিছত জুবিনৰ তাত মোক মাতিছিল কিবা এটা কাৰণে গৈছিল জুবিন মই অকলে বহি আছোঁ জুবিনে গৈ কিন্তু সেইদিনা জুবিন খঙত মোক কৈছে চাচোন চা কি ফাল্টু বটলা আহিতে মই কি হ'ল কৈছে জুবিনৰ ঘৰ সদায় খোলা কিবা এখন বটলা গেট এখন লগাই দিছে আৰু তোমাকে ইণ্টাৰেষ্টিং জানা নাই প্ৰথম কেইদিন জুবিনে গম পোৱা নাই ন গেটখন চুইচ নাছিলতো অকল ফ্ৰম দ্য মোবাইল খুলিব পাৰা মানে তুমি আইদাৰ বৰাক ফোন কৰিব লাগিব বা সিদ্ধাৰ্থক ফোন কৰিব লাগিব বা যাৰ হাতত মোবাইল এপটো আছে তুমি মানে ময়ো যে জুবিন গাৰ্গক যাওঁ মই বাহিৰৰ মক্কেলটোত নিচা থিয় দিব লাগিব তাৰমানে মই ফোন কৰিব লাগিব সিহঁতে মোবাইল এপটোৰ পৰাহে খুলিব পাৰে তেতিয়া মই জুবিনক কৈছোঁ এইটো মোবাইল এপ চব জুবিনে কৈছে এনেকুৱা বটলা মোৰ ঘৰত তেন তাৰ ধৰি মইছো ন এইটো হেৰি কৰি দে তাৰপিছত জুবিনে সেইদিনাই সিদ্ধাৰ্থ মাতি হুলস্থুল কৰি হেৰি কৰ কৈছে জুবিন দা চুইচ লগাই দিম সেনেকৈ চলি আছে কিন্তু জুবিনে গম পালে যে মোবাইলে মই যেতিয়া কৈছোঁ তেতিয়া এটা চুইচ লগালে বাৰাণ্ডাত চুইচটো টিপিলে গেটখন খোলে আচ্ছা তাৰপিছত জুবিনে কিন্তু হি ৱাজ নট এট অল হেপী এতিয়া মোৰ ঘৰ সদায় খোলা 24 ঘণ্টা কি ক'লে জানা চবৰ কি ইণ্টাৰেষ্টিং জুচা মই কৈছোঁ জুবিন এটা একদম কেঁচুৱা ল'ৰা সৰু ল'ৰা নিচিনা মানে কনভিন্স কৰিব কেনেকুৱা আহিছে জানা নাই আগত যে মানুহে কয় ঘৰত ল'ৰা ছোৱালী কান্দি আছে মোক চাইকেল লাগে লৈ গ'লে বজাৰ ললিপপ এটা কিনি দিলে সেইটোকে চুপি ফুটি আহি যাব জুবিন গাৰ্গ তেনেকুৱা মানে ইনষ্টেণ্ট তাক তুমি পঠাই দিব পাৰা এণ্ড দে নিউ তাৰপিছত জুবিনক কি ক'লে জানা হোৱাট ৱাজ দ্য ৰিজন যিটো কাৰণে জুবিনে মাত মাৰিলে জুবিনে হে নহয় গেটখন এইটো কাৰণে কৰা ন আপোনাৰ গেটটো 24 ঘণ্টা খোলা গেটখন খোলা থাকিলে কুকুৰকেইটা ওলাই যাব গাড়ীয়ে মাৰিব চিন্তা কৰা জুবিনৰ ইমোশ্যনত খেলি দিলে জুবিনে এইটো হয় সি দ্য কানিংনেছ দ্য ক্লেভাৰনেছ অফ দোজ পিপল জুবিনে কুকুৰ এনিমেলটো ভালে পায় ঠিক কুকুৰটো যে ওলাই যায় গাড়ীয়ে মাৰি দিয়ে ঠিকে কৰিলে আপুনি সেইবোৰ দেখিয়ে গম পাইছে যে ইহঁত দুটা এদিন ফচিব মই আগৰ পৰাই গম পাই আছিলোঁ বহুত বস্তু চোৱা এইচব বস্তু যেতিয়া এই জুবিনেতো লাষ্ট 2-3 বছৰৰ পৰা হিচাপ লৈ আছে জুবিনে 3 বছৰমানৰ পৰাই হিচাপ লৈ আছে যে মোৰ হিচাপটো দে আছে জুবিন দা আপোনাৰ পইচা ক'ত যাব ক'ত আছে জুবিনৰ এদিন মোক জুবিনে কথাই 3 বছৰ আগতে মোক কৈছে আবে হি ৱাজ দ্যাট ডে ভেৰি আনহেপি এণ্ড হি ৱাজ ভেৰি এংগ্ৰি আনহেপি ডিষ্টাৰ্ব হৈ আছে 2 দিনমানৰ পৰা মই শুনিছোঁ জুবিন ডিষ্টাৰ্ব আছে পাহাৰলৈ এদিন যাবা সি তেতিয়া মোক বহি পেলাই কৈছে মই মানে উইথ 2-3 বেড ৱৰ্ডছ মানে সেই খঙৰ শব্দ ওলাইছে 30-35 বছৰ গান গালোঁ ৰেকৰ্ডিং কৰিলোঁ শ্ব' কৰিলোঁ ফিটা কাটিলোঁ মোৰ তাত কি 5 কোটি টকা নাই মই কিয় নাথাকিম নাই মোৰ বেংকৰ পৰা আছোঁ মই সুধ কিয় নাথাকিম নাই মোৰ পইচা নাই মানে সি কৈছে মই 30-35 বছৰ গান গাইছোঁ মোৰ 5 কোটি টকা এটা নাই বুলি কৈছে তাৰমানে জুবিনে খাৰগুলি ঘৰটোৰ এইচব কথা বোলে আজিলৈকে একো নাজানে বা এই টপিক ওলোৱা নাই আজি কথাই মোৰ ওলাই আহিছে খাৰগুলি য'ত ঘৰটো আছে তাৰপৰা ওপৰত এটা ঘৰ আছে এজন মোক চিনাকি কৰি দিছে আৰু মোক লৈ গৈ ঘৰটো দেখাইছে ইট ৱাজ অলমষ্ট 80% ৰেডি এটা ধুনীয়া ঘৰ ট্ৰিপ্লেক্স ঘৰ জুবিনৰ ঘৰটো বিৰাট পচন্দ হৈছিল সাংঘাতিক পচন্দ হৈছিল এণ্ড জুবিন ৱান্টেড টু বাই দেট হাউচ চাবা দেই সেই ঘৰটো কাৰণে যি মালিকনী মই চিনাকি কৰি মই ইহঁতৰ ঘৰত বহিছোঁ মই জুবিনে যোনে যায় যোন গৈছে বোধহয় শুনা পালে গম পাবা তেওঁলোকক জুবিনে লৈ দেখাইছে ঘৰটো আৰু ইট ৱাজ বিউটিফুলি মেড দেই দ্য এভৰিথিং দ্য ডিজাইন এই বাহিৰত যে গম পাইছে নে বাহিৰত যে একদম মাছ চাছ থোৱা বস্তু মানে উইথ এ স্মল ষ্ট্ৰীম মানে তেতিয়া সি মোক কৈছে বুঢ়া বয়সত বহিছে তোৰ ছাইডৰ ৰুমটো তই থাকিবি মানে সি একদম গোটেইটো ইমেজিন কৰি লৈছিল কেনেকুৱা হ'ব গোটেই কাৰণ অলমষ্ট ঘৰটো 80% ৰেডি আছে ফিনিচিং কৰিব লাগে 20% সেই ঘৰটোৰ কাৰণে কিবা 5 কোটি টকা এটা কিবা দিয়াৰ কথা ঘৰটো কিনা ইহঁতে বেলেগ কনভিন্স কৰাই বেলেগ টপিক কৰাই ঘৰটো কিনিব নিদিলে আৰু ঘৰটো কিয় কিনিব নিদিলে আল্টিমেটলি হাতত পইচাকেইটা নাই ন দুইটাই মিলি কোন আছে লগত কোন নাজানে সেই দুটাতো সুবিধা থাকে তুমি সেই ঘৰটো যে কিনিব নিদিলে জুবিন গাৰ্গ ৱাজ ভেৰি ভেৰি ডিপ্ৰেছ আৰু জুবিনে সেই ঘৰটো কিনিবলৈ খুব আশা কৰে ইমান জুবিনৰ আপোনালোক আত্মীয় ইমান ঘনিষ্ঠ সিদ্ধাৰ্থ আৰু শেখৰ তেওঁলোকে আপোনালোকক কেনেকৈ জুবিনৰ ওচৰৰ পৰা চাইড লাইন কৰিছিল চব চাইল্ড লাইন ইন দ্য চেন্স একো কথা আমি ডিছকাছ কৰিব নোৱাৰোঁ চব ডিচিশ্যন চব ডিছকাশ্যন সিহঁতে কৰে এতিয়া আমি ধৰা কিবা এটা বস্তু
ভাবি ল'লোঁ আজি বেণ্ডটোৱে এনেকুৱা এটা কাম কৰিম হ'ব কিন্তু জুবিনক গৈ সেইটো বেলেগকৈ কৈ দিয়া হ'লতো কথাবোৰ বেলেগকৈ কথাবোৰ বেলেগকৈ হয় তাৰমানে পিছত আমাৰ মানুহখিনি ভয়ত থকা হ'লো তাৰমানে ইন দ্য চেন্স শেখৰে কাক কোনদিনা কাৰ লগত কি কাজিয়া লগাই দিব ঠিক মতে লাষ্টত কেনেকুৱা হৈছে নিজৰ পেটটোৰ কাৰণে মনে মনে থাকক বেয়া কৰি পেলাব মানে আমাৰ মিউজিচিয়ান বেণ্ডৰ আমাৰ নিজৰ ভিতৰতে তোমাৰ লগত মোক বেয়া কৰাই আছে মোৰ লগত আমি কিন্তু বুজি পাই আছোঁ কাৰণে তাক অলপ উই আৰ মেচিয়ৰ্ড বুলিহে কিন্তু তথাপিও এটা সময়ত এনেকুৱা হৈ যায় সঁচাকৈ কৈছিল নেকি আমি বা যদি শেখৰ মোৰ ৰুমত আহে বাকী দুটা ৰুমৰ বদনাম মোৰ গাই থৈ গ'ল মোৰ ৰুমৰ পৰা যদি তাত যায় মোৰ বদনাম এনেকৈ কৰি থৈ গুচি গৈছে তাৰপিছত গোটেইখিনি যদি নাপায় গোটেইখিনি কথা কৈ জুবিনে কয় জুবিন দা আমাৰ বেণ্ডকেইটা ঠিক নহয় বুজিছেনে সিহঁতৰ মানে এনেকুৱা ভাল নহয় মানে ভাল ক'বই নোৱাৰে জুবিনক মানে ফেটি সাপ আছিল আমি ফেটি সাপো ফিট হৈ যাব শেখৰৰ ওচৰত ফিট হৈ যাব ফেটি সাপ অসমত নাইকিয়া হৈ যাব শেখৰ ওলাই দিলে শেখৰ জেলৰ পৰা ওলালে অসমৰ পৰা ফেটি সাপ নাইকিয়া হ'ব ই এনেকুৱা দুৰ্দান্ত বীৰ এটা সি য'তে যায় তাতে গেলাই গৈ থৈ আহিব তাৰমানে